আমাৰ আজি মাছ খাবলৈ মন গ'ল সেইকাৰণে মাছৰ লগত সৰিয়হ দি বনাইছিলোঁ। সেইটো কাৰণে ভাবিছিলোঁ আপোনালোককো দেখাওঁচোন। মই এনেই চিম্পুলকৈ বনাইছোঁ, কেতিয়াবা মন গ'লে আপোনালোকে খাব পাৰিব। এইটো চাওক মাছৰ তৰকাৰী কেনেকৈ বনালোঁ সৰিয়হ দি। আপোনালোকেও বনাই খাই চাব কেতিয়াবা। যিহেতু আমাৰ ঘৰতো মানুহ কম, সেইটো কাৰণে কমকৈ বনাইছোঁ। মাছ লৈছোঁ এয়া, তাৰপিছত লৈছোঁ বিলাহী, পিঁয়াজ, ৰচুন, আদা, জলকীয়া আৰু এইখিনি সৰিয়হ মই ঘৰত পিচি লোৱা নাই, পিচাৰ আছে নহয়, সেইটো কিনি আনিছোঁ। এয়া মাছখিনি হালধি আৰু নিমখৰ লগত সানি ল'লোঁ। এয়া মই বিলাহীখিনি কাটি ল'লোঁ, পিঁয়াজ কাটিলোঁ, জলকীয়া কাটিলোঁ। এতিয়া ৰচুনখিনি খুন্দি ল'লোঁ। এয়া মই কেৰাহীটো গৰম হ'ল, পিঁয়াজ দিলোঁ আৰু অলপ দেৰি লৰাই দিম। কিন্তু মই যিকোনো চব্জিত তেল বেছিকৈ নিদিওঁ। এতিয়া নহৰু দিম, নহৰু দিলোঁৱেই। এতিয়া লৰাই দিম অলপ দেৰি। মাছখিনি ফ্ৰাই কৰি ল'লোঁ, লোৱাৰ পিছত অলপ হালধি দিম, এচামুচ। লৰাই দিম অলপ দেৰি। সৰিয়হখিনি দি দিছোঁ এতিয়া, পিঁয়াজৰ আৰু ৰচুনৰ লগতে অলপ লৰাই থাকিম। অলপ ৰং গুড়া দিছোঁ, জ্বলা নহয় এইটো, ৰং উঠিবলৈ। তাৰপিছত মোৰ এইখিনি হৈ গ'ল ন। এতিয়া মই বিলাহী দিছোঁ। বিলাহীখিনি অলপ লৰাই থাকিম। তাৰপিছত দিম অলপ জিৰা আৰু ধনিয়া, মছলা নাই দিয়া তাত। আকৌ লৰাই দিছোঁ। চাই থওক কেনেকৈ লৰাই। এতিয়া মই গৰম পানী কৰি আছোঁ মাছখিনিত দিবলৈ। বিলাহী হৈ গ'ল, এতিয়া মই গৰম পানী দি দিলোঁ তাত। অলপ দিছোঁ, সিজিব জোখাৰ। এতিয়া মই মাছ কেইপিচ দি দিছোঁ তাত। চাই থাকক সৰিয়হৰ লগত কেনেকৈ বনাই আছোঁ মই, একদম চিম্পুলকৈ। মছলা কিন্তু নাই দিয়া তাত। লৰাই দিছোঁ অলপ দেৰি, এচামুচ নিমখ দি দিছোঁ। কিমানখিনি দিব লাগে আপোনালোকে জানিব, মোৰ জোখৰ মই দিছোঁ। লৰাই দিছোঁ। এতিয়া জলকীয়া দিলোঁ। এতিয়া ধনিয়া দিম, মান ধনিয়া চিনি পাই নহয়, মান ধনিয়া দি দিছোঁ। এইটো মাছখিনিত ধনিয়া দিলোঁ। ধনিয়া দিয়াৰ পিছত 2 মিনিটমান লৰাই থাকিম। এতিয়া মোৰ মাছ হৈ গ'ল ৰেডি। চাওকচোন কেনেকৈ বনালোঁ। মোৰ ঘৰত মইতো চিনাকি কৰাই দিয়াই নাই কাকো, যিহেতু মোৰ ঘৰত মানুহ কম, ছোৱালী 2জনী আৰু মই। মোৰ হাজবেণ্ড আছে, কিন্তু হাজবেণ্ড ঘৰত ইয়াত নাথাকে, কামৰ বাহিৰত অৰুণাচলত থাকে। এতিয়া ঘৰত আমি 3জনীয়ে থাকোঁ আৰু বিশেষকৈ বেছি মানুহ নাই। সেইটো কাৰণে মন গ'ল, ধেমালিতে মানে এইবিলাক কেতিয়াবা বনাওঁ, ক'লে থাকিনো কি কৰিম, সেইবিলাক বনাই মেলি কেতিয়াবা মন যায় যে আপোনালোককো দেখাওঁ। আৰু ময়ো ইমান ভালকৈ নাজানো, তথাপিতো মানে ইচ্ছা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও চাব ভালকৈ, যাতে মানে ভুল হ'লেও কেতিয়াবা শুধৰাই দিয়ে, মই সেইটোৱে কামনা কৰিছোঁ।